দুই শিক্ষকৰ দাদাগিৰিত অতিষ্ঠ হৈ পৰিছে নলবাৰীৰ দক্ষিণ গাঁৱৰ ৰাইজ। দুগৰাকী শিক্ষক ভাতৃ শচীন শৰ্মা আৰু হেমন্ত শৰ্মাৰ আজব কাণ্ডৰ বাবে দক্ষিণ গাঁৱত আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই লোক নিৰ্মাণ বিভাগৰ এটি গুৰুত্বপূৰ্ণ পথ। চৰকাৰলৈ বিধ্বস্ত দেখুৱাই চেলেঞ্জ দুই শিক্ষক ভাতৃৰ। ৰাস্তাৰ কাৰণে মাটি এৰি নিদিওঁ, যি কৰ কৰি থাকিবি। যি সময়ত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোক নিৰ্মাণ বিভাগৰ বৰমূৰীয়াসকলৰ লগতে জিলা উপায়ুক্তক পথ নিৰ্মাণৰ ক্ষেত্ৰত যিকোনো ধৰণে বাধাপ্ৰাপ্ত হ'লে কোনো ধৰণৰ ক্ষমা নকৰিবলৈ নিৰ্দেশ দিয়াৰ সময়তেই নলবাৰী জিলাৰ ঘগ্ৰাপাৰা ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ গাঁৱৰে এটা পৰিয়ালৰ দুগৰাকী শিক্ষক ভাতৃৰ আজব কাণ্ডৰ বাবে দক্ষিণ গাঁৱত আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই লোক নিৰ্মাণ বিভাগৰ এটি পথ। যাক লৈ আজি দক্ষিণ গাঁৱৰ ৰাইজে পথছোৱা সম্পূৰ্ণ কৰাৰ দাবীত বাধ্য হ'ল ৰাজপথলৈ ওলাই আহি সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰিবলৈ। স্থানীয় ৰাইজৰ অভিযোগ মতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাত লোক নিৰ্মাণ বিভাগৰ SOPDG আঁচনিৰ অধীনত 1,19 লাখ টকা ব্যয় সাপেক্ষে দক্ষিণ গাঁৱৰ নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজৰ সন্মুখৰ পৰা দক্ষিণ গাঁৱৰ শিৱ মন্দিৰৰ পৰা BR মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় সংযোগী পথটো নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সেই অঞ্চলৰ লোকসকলৰ যাতায়াতৰ ক্ষেত্ৰত সুবিধা হোৱাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা এনে পদক্ষেপ আৰু গাঁওবাসীৰ বহুদিনীয়া অভাৱ পূৰণ হোৱাৰ বাবে অঞ্চলটোৰ ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক প্ৰশংসা কৰাও পৰিলক্ষিত হৈছিল। কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ ইচ্ছা আৰু ৰাইজৰ আশা পূৰণত বাধাৰ সৃষ্টি কৰিলে দক্ষিণ গাঁৱৰ একেটা পৰিয়ালৰেই দুগৰাকী শিক্ষক ভাতৃক্ৰমে শচীন শৰ্মা আৰু হেমন্ত শৰ্মাই। স্থানীয় ৰাইজে অভিযোগ কৰা মতে এই পথছোৱা নিৰ্মাণৰ কাৰণে যি সময়ত দক্ষিণ গাঁৱৰ ভালেকেইটা পৰিয়ালে নিজৰ পৰা 10-15 ফুটকৈ মাটি এৰি আহিছে, তেনেস্থলত একেখন গাঁৱৰে নিবাসী তথা শিক্ষকৰ দৰে পবিত্ৰ ব্ৰতীত নিয়োজিত নলবাৰী লিলিত ফ্লাৱাৰ স্কুলৰ শিক্ষক শচীন শৰ্মা আৰু ঘগ্ৰাপাৰা হাইস্কুলৰ সহশিক্ষক হেমন্ত শৰ্মাৰ ঘৰৰ পদূলিৰ মাত্ৰ 2 ফুট মাটি এৰি নিদিয়াৰ বাবেই আজি 2 বছৰে পথটো সম্পূৰ্ণ কৰিব পৰা নাই লোক নিৰ্মাণ বিভাগে। আনকি দুই শিক্ষক ভাতৃ শচীন শৰ্মা আৰু হেমন্ত শৰ্মাই পথ নিৰ্মাণৰ কাৰণে অকণো মাটি এৰি নিদিওঁ বুলিও চেলেঞ্জো কৰিলে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষলৈ, যাৰ বাবে জিয়াতো ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে। সেয়েহে আজি গাঁওখনৰ ডেকা বুঢ়া সকলো ৰাজপথলৈ ওলাই আহি